মই পূৰ্বতে কৈছোঁ আমাৰ সম্প্ৰদায়টোৰ বহুত সমস্যা, আমি আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী। গতিকে আমি যদি এই অৱস্থাৰ পৰা আমি উত্তৰণ কৰিব লাগে, তেতিয়াহ'লে আমি ৰাজনৈতিকভাৱে সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হোৱা মানে চাহ দোকানত বহি ৰাজনৈতিক গল্প কৰি থকা নহয় গোটেই 5 বছৰ। কেৱল ৰাজনৈতিক গল্প, কেৱল ৰাজনৈতিক গল্প এইটো নহয়। ৰাজনৈতিক সজাগ মানে তোৰ ৰাজনৈতিক দল আৰু নেতাৰ পিছে পিছে জিন্দাবাদ আৰু মুৰ্দাবাদ দি শ্লোগান দি ফুৰা নহয়। বৰঞ্চ মই আপোনালোকক অনুৰোধ কৰি দুটা কথা। এটা কথা হ'ল বজাৰত বহি চাহ দোকানত ৰাজনৈতিক গল্প কৰা আমি আমাৰ গাৰ্জেনসকলে বন্ধ কৰিব লাগে। তাৰ বিপৰীতে আমি আমাৰ ল'ৰা ছোৱালীৰ লগত বেছিকৈ সময় দিব লাগে। দ্বিতীয় কথাটো হ'ল যে আমি কেতিয়াও কোনো ৰাজনৈতিক দল আৰু দলৰ নেতাৰ পিছে পিছে জিন্দাবাদ আৰু মুৰ্দাবাদ দি ঘূৰি ফুৰিব নালাগে। আমি কি কৰিব লাগে? আপোনাৰ অঞ্চলৰ কি সমস্যা, আপোনাৰ অঞ্চলত থকা ৰাস্তা ঘাটৰ কি সমস্যা, আপোনাৰ শিক্ষানুষ্ঠানৰ কি সমস্যা, সেই সমস্যা সম্পৰ্কে সজাগ থকা আৰু এই সমস্যাবিলাক এতিয়ালৈকে কিয় সমাধান কৰা নহ'ল, তাৰ কাৰণে আমাৰ স্থানীয় প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি বিধায়ক, সাংসদ, মন্ত্ৰী, চৰকাৰ, মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীলৈকে যাতে আমি প্ৰশ্ন কৰিব পাৰোঁ, সেই সজাগতা লাগে, সেই সাহস আমাৰ লাগে। বুজি পাইছেনে? আমি প্ৰশ্ন কৰিব পাৰিব লাগে। আমি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই অসমত বসবাস কৰি থকাৰ পিছতো অসমীয়া ভাষা সংস্কৃতি সকলো আদৰি লৈ অসমীয়া হোৱাৰ পিছতো এতিয়াও কিয় বাৰম্বাৰ আমাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন কৰা হয়? আমি ভাৰতীয় নাগৰিকৰ পিছতো কিয় আমাক ডি ভোটাৰ সজোৱা হৈছে? কিয় ডি ভোটাৰ সজাই আমাক বিদেশী বুলি ঘোষণা কৰি ডিটেনশ্যন কেম্পত বন্দী কৰি থোৱা হৈছে? আমি যুগ যুগ ধৰি বসবাস কৰি থকাৰ পিছতো আমাক কিয় মাটিৰ অধিকাৰ প্ৰদান কৰা হোৱা নাই? আমাৰ মাটিৰ পট্টা কিয় দিয়া নাই? এই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন চৰকাৰে এতিয়ালৈকে কিয় দিয়া নাই? এই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। ৰাস্তা ঘাট, শিক্ষানুষ্ঠান, কলেজৰ তেনেকুৱা জৰাজীৰ্ণ কিয়? এই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। অসমত মুছলমান জনসংখ্যা প্ৰায় 35%, কিন্তু চৰকাৰী চাকৰি বাকৰিত আমাৰ প্ৰতিনিধিত্ব 2%তকৈ কিয় কম? সেই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। অন্যান্য পিছপৰা জাতি জনগোষ্ঠীৰ কাৰণে যদি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে, সংৰক্ষণৰ ব্যৱস্থা আছে, চৰ চাকৰিৰ সমাজখন, যি সমাজ আজিৰ তাৰিখতো শিক্ষাৰ ক্ষেত্ৰত, দৰিদ্ৰতাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী, সেই চৰ চাকৰিৰ লোকসকলক কিয় সংৰক্ষণৰ সুবিধা দিয়া নহয়? সেই প্ৰশ্নটো আমি কৰিব পাৰিব। এই ৰাজনৈতিক সজাগতা আৰু সচেতনতাটো আমাৰ মাজত থাকিব।